নমস্কাৰ। ৰাজেন শৰ্মাৰ অইন এটা কবিতা আপোনালোকৰ মাজলৈ লৈ যাবলৈ মই প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম প্ৰতিজন যুৱকেই ধনঞ্জয়। মোৰ দেশত ভূমিষ্ঠ হৈ প্ৰতিটো শিশুৱে প্ৰত্যক্ষ কৰে তেজৰ ফুল। মোৰ দেশৰ শিশুৱে এতিয়া অকল পখিলা খেদাৰ কথা নাভাবে। মোৰ দেশৰ তেজাল তৰুণে অকল প্ৰেমৰ লালায়িত শব্দ আওৰাই কৃষ্ণচূড়াৰ তলত নবহে। মোৰ দেশৰ অগণিত নৰনাৰীয়ে ভৱিষ্যতৰ সোণালী স্বপ্নত যাপন নকৰে ৰাতি। আজি বহুদিন হৈ গ'ল মই সপোন দেখা নাই। আজি বহু বছৰ বাগৰি গ'ল মই প্ৰত্যক্ষ কৰিছোঁ কেৱল বিৰাট অন্ধকাৰ। আকাশৰ সতে মেঘৰ ধেমালি মই সহজভাৱে ল'ব পৰা নাই। মই প্ৰত্যক্ষ কৰিছোঁ ডাৱৰে ঢাকি ধৰা সূৰ্য, অহোৰাত্ৰি, বহু সংঘাত আৰু বহু বেদনাত। সকলো প্ৰাচীন নদীত তেজৰ ধুমুহা বৈ যোৱাৰ পিছত বহুতো ভাতৃৰ মৃতদেহ নিজ হাতে চিতাত তুলি দিয়াৰ পিছত বজ্ৰতকৈও কঠিন হৈ পৰিছে মোৰ হৃদয়। মোৰ কলম গুৰুজি উঠে গৈৰিনিকা গৈৰিনিকা। এতিয়া মোৰ অসমৰ প্ৰতিজন মানুহেই বন্দুকৰ ছাট জিৰাবলৈ শিকিছে। প্ৰতিজন কিশোৰী কিশোৰীয়ে যুঁজৰ বিমানৰ ছাট পখিলা খেদিবলৈ শিকিছে। এতিয়া মোৰ অসমৰ প্ৰতিজন মানুহেই পঢ়িছে এল সালভাডাৰৰ গেৰিলাৰ চিঠি। এতিয়া বিপ্লৱ অংকুৰিতৰ সময় আৰু এই বিপ্লৱৰ প্ৰাৰম্ভত মোৰ কবিতাৰ তেজাল উমেৰে মোৰ দেশৰ প্ৰতিজন যুৱকেই একোজন ধনঞ্জয়। ধন্যবাদ।